পাৰিব এইফালে গাব চাওঁ আগবাঢ়ি আহক আপোনালোকক নবহিব বহি চব মানুহ শেষ হৈছে অসমীয়া জাতিটো বহি শেষ হৈছে ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে মানে কিয় ধামাকা হ'বলৈ গৈ আছে আপোনালোকক ক'ম আৰু কথাখিনি গোটেইখিনি কোৱাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যোনে বিহু ভাল পায় ন সিহঁতে এইটো ভিডিঅ' চাব পাৰে আৰু যোনে ভাল নাপায় সিহঁতক এৰি দিব ইয়াৰ পৰা গুচি যাব পাৰে মানে কি কথা মানে যাম ক'ত দণ্ডুৱা আৰু দণ্ডুৱা যাই কিনি ডাইৰেক্ট দণ্ডুৱাতে লগ পাওঁ আপোনালোকক আৰু দণ্ডুৱাত আহিব কোন মানে কৈ দিওঁ অনুপম চক্ৰৱৰ্তী NKTVৰ আৰু আহিব তাকে চাবলৈ যাওঁ আৰু আপোনালোকক ভাবিলোঁ লগত লৈ যাওঁ সেইভাৱে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ডাইৰেক্ট দণ্ডুৱাত লগ পাম আৰু দণ্ডুৱাত প্ৰগ্ৰাম চাম অনুপম চক্ৰৱৰ্তী বল এয়াহে স্মাৰ্ট আৰু কোন ওলালে ছোৱালী লিপষ্টিক সানিলে নহ'ব বিহু গাব পাৰিব লাগিব পাৰিবা ভক্তি জীৱনত নোৱাৰা কাম একো নাই গাই দিয়া লিপষ্টিক সানিলেই নহ'ব এইগৰাকী বোৱাৰীয়ে পাৰিব এইফালে গাব চাওঁ আগবাঢ়ি আহক আপোনালোকক নবহিব বহি চব মানুহ শেষ হৈছে অসমীয়া জাতিটো বহি শেষ হৈছে থিয় হৈ লওক তেতিয়াহে গান গাব পাৰি নাচিব পাৰি গাব এই যে এখেতে এটা গীত গালে তেওঁ মোক জানে মই তেওঁক নাজানো কিন্তু এই ৰাইজৰ মাজত যে এই মানুহগৰাকী এটা গীত গালে এই গীতটোৱে কি কৰিলে অনুপম চক্ৰৱৰ্তী আৰু এওঁৰ সৈতে এটা দীঘলীয়া পাছতে ভিডিঅ' লেকচাৰ আহি আছে গাব কিন্তু আমাৰ মৰমৰ দুজনী ছোৱালী আপোনালোকে ফেচবুকত দেখি থাকে মৰিগাঁও দণ্ডুৱাত উপস্থিত আছোঁ আৰু দণ্ডুৱাবাসীয়ে এটা মিঠা কোলাহল দিয়ক অসমৰ ৰাইজৰ বাবে শুনিব লাগিব যে আপোনালোকৰ দম এইফালে সকলোৱে কৈ আছে ল'ৰাকেইটা তোমালোকে বিহু গাব নাজানা বোলে হয় নেকি কথাটো বেয়া পলাইছা ৰে তোমালোকৰ সন্মুখত এই ধুনীয়া ছোৱালীজনীয়ে বিহু গাই দিব লাজ পাবা কেনেকুৱা চাই থাকা এতিয়াই চাবা ভৰ্তি গাই দিয়া দেখাই দিয়া মই বিহুত ড্ৰেছেই পিন্ধা নাই মই বিহু গাবও পাৰোঁ মোক কেৱল স্কোপ দিয়া নাই আহা পাৰিবা দুইটা সকলো থিয় হৈ লওক তোমালোকে লগত সহযোগ কৰিবা বাইদেউৰ লগত ঠিক আছে
আকাশখন ধুনীয়া আছেনে সকলোৱে কৈ জানো তৰাৰে জিলিকা কৈ জানো মনৰে খনগ কৈ জানো তুমি মোৰ মেনকা একেলগে সকলোৱে Bye.